নমস্কাৰ, মই ভাগ্যশ্ৰী আপোনালোকক পুনৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ঘৰত থকা লাগতিয়াল যিবিলাক বস্তু যেনে ধৰি লওক গেছ চিলিণ্ডাৰটো হৈ গ'ল, টিভিটো হৈ গ'ল। টিভিটো বৰ্তমান সময়ত লাগতিয়াল হৈ থকা নাই বাৰু। কিছু ক্ষেত্ৰত মোবাইললৈ সেই টিভিটো আমাৰ মোবাইললৈ ট্ৰান্সফাৰ হ'ল আৰু তেনেবিলাক ক্ষেত্ৰত কিছুমান ভাল খবৰ ওলাইছে আৰু কিছুমান বেয়া খবৰ ওলাইছে আমাৰ বাবে। সকলোবিলাক জনাম, প্ৰায় 4-5টা খবৰ আছে, সেইবিলাকৰ বিষয়ে সৰুকৈ জনাম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে আৰম্ভ কৰোঁ আহক। প্ৰথম যিটো খবৰ হৈছে, ভাল খবৰে আপোনালোকক দি লওঁ। সেইটো হৈছে যে আপোনালোকৰ ঘৰত যদি টিভি আছে, মা-দেউতাই যদি আপোনালোকৰ টিভি চাই ভাল পায়, তেতিয়াহ'লে ভাল খবৰ। আৰু টিভিৰ যিবিলাক ৰিচাৰ্জ আছে, চেনেলৰ ৰিচাৰ্জ, সেইবিলাকৰ দাম বৰ্তমান সময়ত হ্ৰাস পাবলৈ গৈ আছে আৰু ট্ৰায়ে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াই এই যিবিলাক দাম আছিলে ৰিচাৰ্জ পেকৰ টিভি চেনেলৰ, সেইবিলাক কমাবলৈ গৈ আছে। আৰু আগতে যিহেতু অকণ ধৰি লওক 200 টকাৰ ৰিচাৰ্জ কৰিছে, এতিয়া বৰ্তমান সময়ত 160 টকাৰ ৰিচাৰ্জ কৰিয়ে আপোনালোকে সকলোবিলাক চেনেল অৰ্থাৎ ফ্ৰী-টু-এয়াৰ যিবিলাক চেনেল আছে সেইবিলাক ল'ব পাৰিব। ইয়াৰ উপৰিও যিবিলাক পেড চেনেলো আছিলে সেইবিলাকো বৰ্তমান সময়ত কমাবলৈ গৈ আছে প্ৰায়। আৰু এইটোৱে ভাল খবৰ প্ৰথমতে আপোনালোকক দিলোঁ। আৰু দ্বিতীয় যিটো খবৰ হৈছে এইটো গেছ চিলিণ্ডাৰৰ ওপৰত। আৰু গেছ চিলিণ্ডাৰ যদি আপোনালোকৰ আছে, যদি সেইটো ৰাজসাহায্যবিহীন হয় অৰ্থাৎ ছাবচিডি যদি আপোনালোকে ছাবচিডি নাপায়, তেতিয়াহ'লে আপোনালোকৰ সেই গেছ চিলিণ্ডাৰটোৰ ওপৰত 19 টকাকৈ বৃদ্ধি পালে প্ৰথম জানুৱাৰী মাহৰ প্ৰথমতে। আৰু যিহেতু মাহৰ প্ৰথমতে এইবিলাকৰ দাম বঢ়া দুটা হৈ থাকে, গতিকে বৰ্তমান সময়ত 19 টকা সেইবিলাকৰ দাম বৃদ্ধি পালে। কিন্তু সকলোতে নহয়, কেৱল মাত্ৰ ৰাজসাহায্যবিহীন অৰ্থাৎ যদি ছাবচিডি নাপায় তেতিয়া সেইবিলাক চিলিণ্ডাৰতহে দামটো বৃদ্ধি পালে। দ্বিতীয় খবৰ হৈছে টিকটকৰ ওপৰত। আৰু টিকটক বৰ্তমান বেন হ'ল, ভাৰতত নহয়। ভাৰতত নিশ্চয়কৈ আপোনালোকে যদি চলাই তেন্তে চলাই আছে। আৰু ভাৰতত নহয়, আমেৰিকাত বেন হ'ল। আৰু আমেৰিকাত সকলোতে নহয়, মাত্ৰ সৈনিকসকলৰ মাজত আমেৰিকাত এই টিকটক এপটো বেন হ'ল। আৰু টিকটক এপটো আচলতে বেন হোৱাৰ কাৰণটো হৈছে যে এই টিকটক এপটো আমেৰিকাই সন্দেহ কৰে যে তেওঁলোকৰ ভিতৰুৱা কিছুমান কথাত বা ভিতৰুৱা কিছুমান ঠাইত বা সেইবিলাকৰ ওপৰত এই এপটোৰ জৰিয়তে নজৰ ৰাখে বুলি তেওঁলোকে সন্দেহ কৰে। গতিকে চিকিউৰিটি কাৰণত এই এপটো আচলতে আমেৰিকাৰ সৈনিকসকলৰ মাজত বেন কৰি দিলে বৰ্তমান সময়ত। 4 নম্বৰ যিটো খবৰ হৈছে এইটো বেয়া খবৰ, কাৰণ আপোনালোকৰ যদি এয়াৰটেলৰ গ্ৰাহক হয় অৰ্থাৎ এয়াৰটেলৰ যদি চিম আছে, তেতিয়াহ'লে আপোনালোকৰ যিটো চিম আছে সেই চিমটোত আপোনালোকে নিশ্চয় জানে যে 35 টকাৰ মিনিমাম ৰিচাৰ্জ কৰিবলগীয়া হয়, তেতিয়াহে আউটগয়িং ইনকামিং এইবিলাক পায়। আৰু সেইটোতে বৰ্তমান সময়ত এয়াৰটেলে কৰিছে কি যে তাত 10 টকা প্লাছ কৰিছে। আৰু আপোনালোকে বৰ্তমান সময়ত আগতে যিটো 35 টকা ৰিচাৰ্জ কৰি যিখিনি কাম কৰিছিলে, সেইটো বৰ্তমান সময়ত 2020 চনৰ প্ৰথমতে এইটো এনাউন্স কৰিলে। আৰু 45 টকা ৰিচাৰ্জ কৰিহে আপোনালোকে সেইটো কাম কৰিব পাৰিব। আৰু মিনিমাম ৰিচাৰ্জ বৰ্তমান সময়ত 45 টকা হ'ল, 10 টকা এতিয়াৰ পৰা আপোনালোকৰ পকেটৰ পৰা এক্সট্ৰাকৈ খৰচ হ'ব। 5 নম্বৰৰ যিটো খবৰ হৈছে, খবৰটো কোৱাৰ আগতে আপোনালোকক জনাওঁ যে আপোনালোকে জনাব খবৰটো শুনি যে ভাল খবৰ নে বেয়া খবৰ। কমেণ্টত তাৰ পৰা আপোনালোকে লিখিবলৈ নাপাহৰিব একদমেই। আৰু সেই খবৰটো হৈছে যে ভাৰতে চীনক পিছ পেলাবলৈ গৈ আছে এটা ক্ষেত্ৰত। 2027 চনৰ ভিতৰত কৈছে যে ভাৰতে চীনক পিছ পেলোৱাটো খাটাং। আৰু সেই ক্ষেত্ৰটো হৈছে জনসংখ্যা। মোৰ বোধেৰে এই যিটো ক্ষেত্ৰ আছে, এই ক্ষেত্ৰতো আগবঢ়াটো বেয়াই কথা। আৰু ভাৰতৰ যিখিনি মাটি আছে সেইখিনি মাটিলৈ বৰ্তমানেই জনসংখ্যা বহুতেই হৈছে, তাৰ পিছতো যদি নাম্বাৰ 1ত থাকিবলৈ হয় তেতিয়াহ'লেতো বেয়া খবৰে। আৰু এই যিটো সংখ্যা আছে, এই সংখ্যাটো যদি এতিয়াৰ পৰা তেনেকৈ বাঢ়ি গৈ থাকে, 2027 চনত আনুমানিক এই 2027 চনত চীনক পিছ পেলাব। আৰু ইয়াতকৈও আচৰিত কথা যে বৰ্তমান সময়ত 2020 চনৰ প্ৰথম জানুৱাৰীত সমগ্ৰ ভাৰততে হোল ৱৰ্ল্ডত 4 লাখ শিশুৰ জন্ম হয়, 4 লাখ শিশুৰ। আৰু সেই 4 লাখ শিশুৰ ভিতৰত ভাৰত একেবাৰে প্ৰথম স্থানত আছে। আৰু ভাৰতত জন্ম হয় 68,800 কিমানজন। আপোনালোকক ইয়াত মই স্ক্ৰীনশ্বটত দেখুৱাই দিম, আপোনালোকে সঠিকটো তেতিয়া বুজিব পাৰিব। আৰু সিমানটা শিশুৰ জন্ম হৈ ভাৰত একেবাৰে নাম্বাৰ 1ত আছে 2020 চনৰ 1 জানুৱাৰীৰ দিনাখন। আপোনালোকে ভাল খবৰ নে বেয়া খবৰ কমেণ্টত জনাব। শেষ হোৱা নাই, আপোনালোকক বোনাছ হিচাপে একেবাৰে শেষত কথা এটা কৈ থৈ যাওঁ, যিটো আপোনালোকৰ জেনেৰেল নলেজো হ'ব। আপোনালোকে কাৰোবাক বেলেগকো ক'ব পাৰিব, যিটো হৈছে আপোনালোকে জানিবও পাৰে বাৰু। কমেণ্টত আপোনালোকে যদি জানে জনাব পাৰে। আৰু সেইটো হৈছে যে অসম সাহিত্য সভাৰ যিগৰাকী সভাপতি আছিলে পৰমানন্দ ৰাজবংশী, আৰু বৰ্তমান সময়ত তেওঁ প্ৰাক্তন হ'ল। আৰু তেওঁৰ ঠাইত যিটো 2020 চনত অসম সাহিত্য সভাৰ সভাপতি হ'ল কুলধৰ শইকীয়া, যিজন প্ৰাক্তন আৰক্ষী সঞ্চালক আছিলে। আৰু যিগৰাকী উপসভাপতি হ'ল তেওঁ হ'ল মৃণালিনী দেৱী, তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ। আৰু এওঁলোকে বৰ্তমান সময়ত অসম সাহিত্য সভাৰ একেবাৰে ওপৰৰ সৰ্বে আচলতে সভাপতি আৰু উপসভাপতি।
আপোনালোকে এইটো খবৰো একেবাৰে এক্সট্ৰা বনাছ হিচাপে ল'ব পাৰে যদি এইকেইটা খবৰ পাই ভাল লাগিলে ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি যাবলৈ কেতিয়াও নাপাহৰিব লাইক এটা কৰি দিব মনটোতে ভাল লাগে গতিকে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছিলে যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ আকৌ সোনকালে লগ পাম বাই বাই